নমস্কাৰ আজি পুনৰ আপোনালোকৰ সন্মুখলৈ আহিছো কেইটামান আকৰ্ষণীয় প্ৰশ্ন লৈ আজিৰ খণ্ডৰ কুইজত আপোনালোকলৈ প্ৰথম প্ৰশ্ন হিচাপে আগবঢ়াইছো অসমৰ ৰাজধানী গুৱাহাটী তথা দিছপুৰ কেতিয়া অসমৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা হয় অৰ্থাৎ অসমৰ ৰাজধানী গুৱাহাটীলৈ কেতিয়া অনা হয় ইয়াৰ উত্তৰটো আপুনি বাৰু অনুমান কৰিব পাৰিছেনে ইয়াৰ উত্তৰ হ'ল 1973 চন 1973 চনত গুৱাহাটীলৈ প্ৰথম অসমৰ ৰাজধানী স্থানান্তৰ কৰা হয় এইবাৰ আপোনালোকলৈ দ্বিতীয়টো প্ৰশ্ন হস্তি বিদ্যাৰ্ণৱ এইটো নাম নিশ্চয় শুনিছে এখন পুথি আহোমৰ ৰাজত্ব কালতে এই পুথিখন লিখিছিল সুকুমাৰ বৰগাইখে হস্তি বিদ্যাৰ্ণৱ পুথিখন লিখিছিল আৰু এই পুথিখনত বহুতো চিত্ৰ অংকন কৰা হৈছিল অতি সুন্দৰকৈ হস্তি সম্পৰ্কীয় বহুতো চিত্ৰ এই পুথিখনত সন্নিৱিষ্ট কৰা হৈছিল এই পুথিত সন্নিৱিষ্ট চিত্ৰসমূহ কিন্তু সুকুমাৰ বৰগাইখে অঁকা নাছিল আঁকিছিল বেলেগ দুজন চিত্ৰকৰে মোৰ প্ৰশ্নটো হ'ল সেই চিত্ৰকৰ দুজনৰ নাম কি ইয়াৰ উত্তৰ হ'ল দিলবৰ আৰু দুছাই হস্তি বিদ্যাৰ্ণৱৰ চিত্ৰসমূহ অংকন কৰিছিল এইবাৰ আপোনালোকলৈ তৃতীয়টো প্ৰশ্ন গুৱাহাটীলৈ আপুনি নিশ্চয় গৈছে বা আপুনি নিশ্চয় গুৱাহাটীৰ বাসিন্দাও হ'ব পাৰে আমি গুৱাহাটীত ইফাল সিফাল কৰোঁতে আমি দেখা পাওঁ শুক্ৰেশ্বৰ মন্দিৰ এইটো মন্দিৰ আহোমৰ দিনতে নিৰ্মাণ কৰা হৈছিল মোৰ প্ৰশ্নটো হৈছিল কোনজন স্বৰ্গদেৱে এই শুক্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰ হ'ল স্বৰ্গদেউ প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল এইবাৰ আপোনালোকলৈ চতুৰ্থটো প্ৰশ্ন কোনজন আহোম স্বৰ্গদেৱে প্ৰথমবাৰৰ বাবে নিজৰ পিতৃৰ মৃতদেহ দাহ কৰিছিল আপোনালোকে জানে যে আহোমসকলে মৈদামত কবৰ দিছিল কিন্তু যিজন স্বৰ্গদেৱে প্ৰথম নিজৰ পিতৃক দাহ কৰিছিল হিন্দু প্ৰথামত এই স্বৰ্গদেউগৰাকীৰ নামটো কি এই স্বৰ্গদেউগৰাকীৰ নাম হ'ল লক্ষী সিংহ এইবাৰ আন এটা প্ৰশ্ন নিৰ্মাণ সম্পৰ্কীয় আন এটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো নামডাঙৰ বিখ্যাত শিলৰ সাঁকো কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰ হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহই নামডাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল এইবাৰ আপোনালোকলৈ ষষ্ঠটো প্ৰশ্ন অসমত তেলৰ আৱিষ্কাৰ কেতিয়া হৈছিল অসমত তেলৰ আৱিষ্কাৰ হৈছিল 1889 চনত 1889 চনত এইবাৰ আপোনালোকলৈ সপ্তমটো প্ৰশ্ন 1920 চনত মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ আহে মোৰ প্ৰশ্ন হ'ল মহাত্মা গান্ধী দ্বিতীয়বাৰ অসমলৈ কেতিয়া আহিছিল ইয়াৰ উত্তৰ হ'ল আমাৰ অসমৰ পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন বহিছিল সেই কংগ্ৰেছৰ অধিৱেশনত মহাত্মা গান্ধী যোগদানৰ বাবে 1926 চনত দ্বিতীয়বাৰৰ বাবে অসমলৈ আহিছিল আজিৰ খণ্ডৰ অন্তিমটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো 1972 চনত সাতভনী ৰাজ্য অসমৰ পৰা 1972 চনত মেঘালয় পৃথক হয় মেঘালয় 1972 চনত পৃথক হওঁতে আৰু এখন ৰাজ্য কিন্তু সেই একে বছৰতে
অসমৰ পৰা পৃথক হৈ পৃথক ৰাজ্য এখন গঠন কৰে। মোৰ প্ৰশ্নটো হ'ল মেঘালয়ৰ লগতে পৃথক হোৱা সেই আন ৰাজ্যখনৰ নামটো কি? ইয়াৰ উত্তৰ হ'ল মিজোৰাম। মিজোৰাম। ধন্যবাদ।